জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা বেদখলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ঘটনা চৰাইদেউ জিলা মথুৰাপুৰত সংঘটিত হৈছে ঘটনা আক্ৰমণৰ বলি হোৱা সাংবাদিকজনৰ নাম আলিম আহমেদ তেওঁ সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আছিল ধুদৰআলিৰ কাষত অৱস্থিত আহোম যুগৰ ভূঞাপুখুৰী বেদখল প্ৰত্যক্ষ কৰিবলৈ গৈছিল বিলাসী সেনাৰ দলটোৰ সৈতে গৈছিল সাংবাদিক আলিম আহমেদ আৰু তাৰ পিছতে সংঘটিত হয় আক্ৰমণৰ দৰে ঘটনা পুনৰবাৰ জনাইছো সাংবাদিকৰ আক্ৰমণৰ দৰে ঘটনা বেদখলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ আক্ৰমণ ঘটনা হৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰত সংঘটিত হৈছে ঘটনা আক্ৰমণৰ বলি হোৱা সাংবাদিকজনৰ নাম আলিম আহমেদ